আপোনালোকে চাব আমাক যোনে চাই দিনটো বেকগ্ৰাউণ্ড ছাবস্ক্ৰাইব কৰি থৈ দিব। হে দোস্ত ৱেলকাম টু মাই এনাডাৰ ব্লগ। গাইজ আজি ভিডিঅ'টো অলপ বেলেগ হ'বলৈ যাইছে, কাৰণ মই আজি বেতাল দা আৰু নিপু দাক লগ ধৰিব যাইছোঁ। সিহঁতে আহি আছে দামপুৰত আৰু মই যাম তাড়াতাড়ি। মই মাছ বাচা আছেনে না তোৰ? তাতে মাছ বাচিছে আম্মাই। আজি সোনকালতে ভাত বনাব দিছোঁ। বেতাল দা আৰু নিপু দাক লগ ধৰিব যাব লাগিব। গাইজ এইগিলা মাছৰ কাৰণে আদা, ৰহুন, পিঁয়াজ, আদা নেদে তাকো চৰি, দে আদা, ৰহুনে দে, পিঁয়াজো দে। মই নাচোঁ দে বেছি বনোৱাৰ কাৰণে, আৰু মাছ ধুতে দেখাওঁ ৰ আপোনালোকক। এইখনি মাছ, কিন্তু মই এটাও মাছ ভাল নাপাওঁ। তাকে কৈছোঁ মই কি বা খোৱাওঁ আম্মাই। আৰু বেতাল দা আৰু নিপু দাকো লগ ধৰিব যাব লাগে, লগানে পেটে যাব লাগিব গম পাওঁ। হ'ব যা, ডিমে চিমে হ'লে ভাজি হ'ম আৰু কিবা কাৰণে। হ'ব গাইছ, কি কৰিম আৰু। মা তোৰ হয় নাই তো বনাই আছো ৰ কোন মেটাল হাৰে ভেটাল বাহিৰে খাবা যা হে ৰা বনাই আছো ৰ হ'ব ৰ বাপ্পাও যাবা নাপে কথা ঘৰ ঘৰে আছে যাবি ৰ গাইছ দেখছি না কেনেকৈ হৈছে মই কুকুৰৰ দৰে ভালকৈ ক'ব পাৰে। হচিৰা বুলি ক'ব পাৰে নে নাই? গাইছ এটা খবৰ পালোঁ, বেতাল দা আৰু নিপু দা আহোঁতে 6টামান বাজিব। এতিয়া মই টিউশ্যনত যাওঁ, টিউশ্যনৰ পৰা সোনকালতে আহিব চেষ্টা কৰিম আৰু আহি কেনে দামপুৰ যাম। আপোনালোকে ভিডিঅ'টো চাই থাকক। দামপুৰ A few moments later. গাইছ মই এতিয়া টিউশ্যনৰ পৰা আহি পালোঁ আৰু এতিয়া মই ৰেডি হওঁ। ৰেডি হৈ কেনে বেতাল দা আৰু নিপু দাক চাবলৈ যাওঁ। আৰু আজি আমাৰ এইটো টুকুলু বাবা আহিছে। হাই দি কোনো হাই দি হাই টাটা টাটা দি টাটা 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 টাটা। গাইছ এতিয়া মই ফুল ৰেডি, নিপু দা আৰু বেতাল দাক চাবলৈ যাই আছোঁ বাবু দাদাৰ লগত। আপুনি ভিডিঅ'টো সেইকাৰণে চাই থাকক। আপোনালোকে গাইছ এতিয়া আহি পালোঁ, বহুত মানুহ, এতিয়া যোৱাটো বহুত মুস্কিল ভিতৰলৈকে। আপোনালোকক বেতাল দাই গাড়ীখনে দেখুৱাই দিওঁ। এইখন গাড়ী লৈ বেতাল দা আৰু নিপু দাই দামপুৰত আহিছে আৰু এইখন গাড়ী লৈ ইউটিউবত ভিডিঅ' বনাই ঘূৰি ফুৰে। একবাৰ ভালদৰে চাই লওক। জুম কৰি দেখাইছোঁ আপোনালোকক, আফ্ৰিকান ভালুক বুলি লেখাইছে। গাইছ ভিতৰত সোমাব পৰা অলপো পৰিস্থিতি নাই। মই পাৰোঁ যদি আপোনালোকক দেখাম আৰু চাওঁ কি কৰা যায়। আপোনালোকক দেখাইছোঁ কিমান মানুহ চাওক। গাইছ ভিতৰত যাব পৰা একদম পৰিস্থিতিয়ে নাই আৰু কি ক'ম। মানুহ একদম ভৰ্তি হৈছে। গাইছ গাড়ী মটৰ আৰু অলপ সময় ৰখিছোঁ, চাওঁ কি কৰা যায়। পাৰিলে আপোনালোকক দেখাওঁ। গাইজ বেতাল দাই ওলাই আহিছে, আপোনালোকক জুম কৰি দেখাইছোঁ। তেওঁলোকে এতিয়া যাব ওলাইছে আৰু মই কিমান ওচৰলৈকে যাব পাৰোঁ চেষ্টা কৰোঁ। আপোনালোকে জাষ্ট ভিডিঅ'টো চাই থাকক, যিমান পাৰোঁ আপোনালোকক দেখুৱাম। ফটোটো মাৰো ৰ আপোনালোকে চাব আমাক যোনে চাই দিনটো বেকগ্ৰাউণ্ড ছাবস্ক্ৰাইব কৰি থৈ দিব। গাইজ যিহেতু মই ছোৱালী মানুহ, বেছি ভিৰত যায় আপোনালোকক দেখাব নোৱাৰিলোঁ। সেইকাৰণে ৰাস্তাত আহি 1 ঘণ্টা 2 ঘণ্টা সময় ৰখি ফাইনেলি বেতাল দা আৰু নিপু দাক লগ পালোঁ। বহুত ভাল লাগিল, বহুত বেছি ভাল লাগিল। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে ধন্যবাদ। ভিডিঅ'টো যদি চাই ভাল লাগিল লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইবো কৰিব। আকৌ লগ পাম। টাটা বাই বাই, চি ইউ।